জনপ্ৰিয়তা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে কুসুম কৈলাসে। যেহেতু গীতটো ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে, এই গীতটোৰ ভিডিঅ' জনপ্ৰিয় হ'ব বুলি আশা ব্যক্ত কৰিছে গীতটোৰ লগত জড়িত সকলোৱে। গানটো এই মিনিটুই ঝাকাছ গানটো আচলতে কিন্তু আগৰে মোৰ প্লেনিং আছিলে মোৰ বন্ধু সুৰেন্দ্ৰ লোহাৰ আৰু মই একেলগে প্লেনিং কৰা সিয়ে মই একেলগে মৰাণ কলেজত পঢ়া আৰু সেই আগতে মই কীবৰ্ড বজাইছিলোঁ। কীবৰ্ড বজাওঁতে কি হ'ল সেই তেতিয়াৰ পৰা মই মানে এদিন নহয় এদিন তোৰ লগত কাম কৰিম বুলি মই তেতিয়া আগতে এইবাৰ তাৰমানে হঠাৎ মনত এনেকুৱা এটা ভাৱনা আহিলে দে এইবাৰ কৰোঁ তাকো মাতোঁ আৰু এই দুইটা লগ হ'লোঁ গানটো কৰিলোঁ। গানটোৰ ৰাইজৰ মাজত ইতিমধ্যে যথেষ্টখিনি ৰাইজৰ আশীৰ্বাদ পাইছোঁ, মৰম পাইছোঁ। তো চিন্তা কৰিলোঁ ভিডিঅ'টো কৰি পেলাওঁ আৰু সেয়ে গোটেই মৰাণৰ গোটেই টিমক কৈছোঁ আজি আপুনি চাব পাৰে এইবিলাক নাচি আছে এইবিলাক গোটেই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ গোটেই আমি ফ্ৰেণ্ড যিমানবিলাক ফ্ৰেণ্ড আছে গোটেই যি ডান্স গ্ৰুপ আছে গোটেইখিনি মোক মানে সঁহাৰি জনাইছে। নিয়াৰ এবাউট মানে 100জন ডান্সাৰে একেলগে নাচিব। কুসুম কৈলাসৰ বহুত জনপ্ৰিয় গান আমি অলৰেডি বহুত ভিডিঅ' দিছোঁ আপোনালোকক। ডিস্কো পাৰ্ট 1, ডিস্কো পাৰ্ট 2, ডিস্কো ভণ্টি, দে দে ঢেকি দে এনেকুৱা ধৰণৰ ভিডিঅ'খিনি আমি ফালৰ পৰা আমি কৰিছোঁ টিমৰ হিচাপে। আৰু আপোনালোকে যিখিনি সঁহাৰি জনাইছে ৰাইজে এইখিনি আমি নথৈ আনন্দিত আৰু সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম আমাক এইখিনি মৰম দিয়াৰ কাৰণে। আৰু আজি বিশেষকৈ এই ভিডিঅ' শ্বুটটোত বিশেষকৈ আমি এটা গান ভিডিঅ' শ্বুট কৰি আছোঁ। সেই গানটো হৈছে অডিঅ'টোত মিনিটুই জাকাত। কুসুম কৈলাস আৰু সুৰেন্দ্ৰ লোহাৰে গানটো লিখিছে আৰু কৈলাসে গাইছে, কুসুম কৈলাসে গাইছে। আজি এই ভিডিঅ'ৰ দায়িত্ব ভিডিঅ' কৰিবলৈ মিউজিক ভিডিঅ'লৈ আমাক দায়িত্ব দিলে। মোৰ লগত মোৰ সহযোগী আছে, আমাৰ একেলগে আমি কৰিছোঁ ডাইৰেকশ্যন বাবা চমৰ বাবা আৰু কেমেৰাত আছে ৰাৱণ, ভাল নামটো প্ৰাঞ্জল। আৰু আমি নিশ্চয় ভাবিছোঁ টেকনিকেলি আমি যথেষ্ট আপগ্ৰেডেড কাম কৰিছোঁ, আমাৰ বন্ধুসকলে সহায় কৰিছে। ভাল লাগিছে, মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কুসুম দাৰ লগত গান কৰিবলৈ বহুত আশা আছিলে, বহুত এক্সাইটমেণ্ট আছিলে। কামটো কৰিছোঁ আজি আমাৰ ফাৰ্ষ্ট ডে শ্বট চলি আছে আৰু বহুত আমি গোটেই টিমটোৱে 100% ট্ৰাই কৰিছোঁ ভাল কৰিবৰ কাৰণে। যেনেকৈ অডিঅ'টো ৰাইজে ভিডিঅ'টো আকোৱালি ল'ব।